ভণ্টি আৰু মোৰ এটা বৰ ডাঙৰ ভুল ধাৰণা ভাগিলে যে ভিডিঅ' বনোৱাটো ইজি কাম। এইটো আটাইতকৈ ডাঙৰ কাম। ঘৰৰ কাম কাজৰ মাজত যিসকলে ৰেগুলাৰ ভিডিঅ' দি উপাৰ্জন কৰি আছে ইউটিউবত, তেওঁলোক সঁচাকৈয়ে বহুত কঠোৰ পৰিশ্ৰমী লোক। মই এতিয়া বুজি পাওঁ যে কিয়নো মই বহুত দিনৰ মূৰে মূৰে দিওঁতেও মোৰ হাৱা বাহিৰ হৈ যায়। গতিকে তেওঁলোকক মই চেলিউট এটা জনাইছোঁ। আৰু এনেদৰে ৰাতিপুৱাৰ কাম কাজবিলাক সামৰি পেলাই একাপ লং আদা দিয়া বিনা চেনি চাহকাপ খোৱাটো মোৰ বহুদিনৰ পৰাই অভ্যাস। পানীগিলাচ খোৱাৰ পিছতেই এনেদৰে চাহকাপ লৈ পেলাই বাহিৰৰ এতিয়া প্ৰকৃতিৰ আমেজ লৈ লৈ একেলগে চাহকাপ খাওঁগৈ বোলো। নিজে ৰোৱা এই ফুল সোপা, এই ফুল যিখিনি ফুল লগাইছিলোঁ বা পাতবাহাৰ, সিহঁতক চাই চাই চাহকাপ খোৱাৰ আমেজেই বেলেগ। আৰু তাতে মই আপোনালোকক দেখুৱাওঁ ব'লকচোন। পাৰিজাত ফুল এপাহ ফুলো ফুলো কৰিছে। এইপাহ চাহকাপ থৈয়ে চাই লৈছোঁ ফুলিলে হয়, আৰু এবাৰ ফুলিলে আপোনালোকক দেখুৱাম দেই। এতিয়া ধুনীয়াকৈ চাহকাপ খাই ঘৰৰ ল'ৰাটো উঠিব হৈছে। বাকী কাম সোপা সামৰি পেলাই আপোনালোকলৈ পুনৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।